চাই শিকি বুজি ভাল পোৱা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। নমস্কাৰ, মই ধনজিত নাথ আৰু মোৰ লগত আছে ৰাকেশ বেজবৰুৱা। আজিৰ এই ভিডিঅ'টিত অসম বুৰঞ্জীৰ ওপৰত কিছুমান বিকল্পধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু ইয়াৰে যিবোৰ পৰৱৰ্তী খণ্ড থাকিব সেই খণ্ডবোৰ আমি প্লেলিষ্টত এড কৰি দিম। আপোনালোকে সেই প্লেলিষ্টত গৈ চাই ল'ব। এইটো প্ৰথম খণ্ড। ইয়াৰে পিছত আমি আৰু কেইটামান খণ্ড আনিম বুলি ভাবিছোঁ, যিহেতু DHS DMEৰ এক্সাম আহিছে আৰু গ্ৰেড 3 গ্ৰেড 4ৰো এক্সাম আহি আছে ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ আছাম গভৰ্ণমেণ্টৰ। তো তাৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ বাবে দৰকাৰী হ'ব আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। তো অকণ পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক। কুৱেশ্যন নম্বৰ 1, অসমৰ পুৰণি নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকে জানেই চাগে, প্ৰাগজ্যোতিষ। কুৱেশ্যন নম্বৰ 2, প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কুৱেশ্যন নম্বৰ ডি, প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 3, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? কামৰূপৰ প্ৰথম ৰজাজন আছিল অপশ্যন বি, মহীৰংগ দানৱ। কুৱেশ্যন নম্বৰ 4, ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যন হ'ব ইয়াৰ ডি, বিদৰ্ভ ৰাজকুমাৰী মায়া। কুৱেশ্যন নম্বৰ 5, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ভৌম বংশ। অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 6, ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকগৰাকী কোন আছিল? এইটো নিশ্চয় অলপ চিনাকি। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, হিউৱেন চাং। কুৱেশ্যন নম্বৰ 7, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? এইটো কুৱেশ্যনৰ আনচাৰ বহুতে নাজানে বোধহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, শিলভদ্ৰ। কুৱেশ্যন নম্বৰ 8, হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, শংখবেগ। কুৱেশ্যন নম্বৰ 9, কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? কোচ শব্দৰ উৎপত্তি হৈছে কোৱাচ আৰু কম্বোজৰ পৰা। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 10, চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল অপশ্যন নম্বৰ বি, 1189 চনত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিলে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 11, সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, বখতিয়াৰ খিলিজী। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 12, কোনে খান বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, নীলধ্বজ। কুৱেশ্যন নম্বৰ 13, হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, CU কি। এইটো প্ৰায়ে আহি থাকে এইটো কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14, শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? এইটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ত্যাগসিংহ। কুৱেশ্যন নম্বৰ 15, মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? প্ৰায়ে আহি থাকে এইটো প্ৰশ্ন, কামৰূপ কেতিয়া আক্ৰমণ কৰিছিল মহম্মদ বিন বখতিয়াৰে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 1206 চনত। কুৱেশ্যন নম্বৰ 16, কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? কামৰূপ ৰাজ্যৰ ৰাজধানী কোনে নিছিল কমতাপুৰলৈ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ৰজা সন্ধ্যা। কুৱেশ্যন নম্বৰ 17, তাবাকাত ই নিচিৰি এই গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মিনহাজ উদ্দিন চিৰাজ। কুৱেশ্যন নম্বৰ 18, গৌড় ৰাজ্য ক'ত আছিল? এইটো কুৱেশ্যনটো অকণমান কনফিউজিং কৰি দিয়া আছে ইয়াতে, তো আপোনালোকে কনফিউজ হ'ব পাৰে, গৌড় ৰাজ্যত থাকিব পাৰে। একচুৱেলি এইটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কমতা ৰাজ্যত। এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে বাৰু। কুৱেশ্যন নম্বৰ 19, চুতীয়াসকলৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰে উত্তৰ হ'ব নিত্যপাল বা ইয়াক নীতিপাল বুলিও জনা যায়। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্নৰ মাজলৈ। কুৱেশ্যন নম্বৰ 20, পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াতে অপশ্যন আছে ত্যাগসিংহ, ব্ৰহ্মপাল, ৰাজা গোপাল, জয়পাল। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব।
আজিলৈ ইমানেই। ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্যৰ PDF-ৰ লিংক কমেণ্ট বক্সত পিন কৰা আছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব। আৰু এটা কথা, যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'ৰ পৰৱৰ্তী খণ্ড যথাসময়ত পাবলৈ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছাম ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অলত প্ৰেছ কৰি ল'ব। গতিকে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম। ধন্যবাদ।